everyone, আপোনালোক সকলোকে পুনৰবাৰ মোৰ YouTube চেনেল হোমলি গপশপলৈ স্বাগতম জনাইছো। আশা কৰো আপোনালোক ভালে আছে। আজি মই আপোনালোকৰ লগত এটা একেবাৰে ঘৰুৱা সিম্পল আৰু ইজি এটা ৰেচিপি লৈ আহিছো, যেটো হৈছে মোৰ শাহুমাৰ ৰেচিপি আৰু সেইটো হৈছে লাই শাকৰ খাৰ, যেটো আমি অসমীয়া মানুহে যেটো নেকি খাৰ খাই খুব ভাল পাওঁ। সেইটো আজি মায়ে বনাব লৈছে, লাই শাকেদি বনাব লৈছে খাৰ। তাকে কেনেকেনো বনায় আপোনালোকক ময়ো চাওঁ আৰু আপোনালোককো দেখাওঁ। সদায় মই মায়ে বনোৱা খাইহে থাকোঁ, আজি মই ভাবিছোঁ চাওঁ আৰু আপোনালোককো দেখাওঁ বুলি ভাবিলোঁ। তাকে বেছি কথা নকৈ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ, বলকচোন চাওঁ। এয়া আজি মায়ে লাই শাকৰ খাৰ বনাইছে, তাকে ভাবিলোঁ আপোনালোকক দেখাওঁ। কাৰণ কেলে মোৰ কাৰণে মানে লাই শাকৰ খাৰটো মানে খুব নতুন, কাৰণ মই মোৰ মাৰ ঘৰত থাকোঁতে মই খোৱা নাছিলোঁ, ইয়াত আহি খাইছোঁ আৰু খাই মই বিৰাটেই ভাল পালোঁ। মোৰ ইমান ভাল লাগে, মাক তাকে কওঁ মানে মই ইমান ভাল লাগিলে, তাকে মাক আজি বনাওঁতে মই ভাবিলোঁ আপোনালোকক দেখাওঁ। এই আমাৰ তেল দিছে কেৰাহীত, তেলখিনি গৰম হ'বলৈ দি তাতে এয়া প্ৰথমে অকণমান পিঁয়াজ দিছে, আদা নহৰুৰ অকণমান এনেকৈ একদম ফাইন পেষ্ট নহয়, অকণমান থেতেলিয়াই দিছে। এয়া থেতেলি দিয়া অকণমান আদা আৰু নহৰু, ডাঙৰ চামুচেৰে 1 চামুচমান হ'ব। পিঁয়াজো তেনেকৈ সৰু পিঁয়াজ এটা দিছে। এয়া এইখিনি অকণমান সময় ভাজি লৈছে, যাতে ৰংটো অকণমান ধুনীয়া ৰং এটা আহে। এয়া আৰু কেঁচা জলকীয়া দিছে, এয়া 3টামান কেঁচা জলকীয়া দি দিছে, মাজতে ফালি ফালি দিছে। এইখিনি অকণমান ৰংটো সলনি হোৱালৈকে ভাজি, এয়া বহুত বেছি ভাজিব নালাগে, জলকীয়া ফুটিছে থপ থপ। এয়া বহুত বেছি নাভাজাকৈ মায়ে লাই শাকৰ লগত এনেকৈ বনালে মচুৰ দাল দিলেও হয়, কিন্তু মায়ে কেইটামান ৰহৰ দাল মিলাই দিছে বোলে। তাকে এয়া ৰহৰ দালখিনি ভাজি ল'ব লাগিব। এতিয়া আদা নহৰুখিনি বেছি নাভাজিলেও হয়, অকণমান যাতে তাৰ গুণটো যায়, কেঁচা কেঁচা গুণটো, সিমানটো হ'লেই হ'ল। অকণমান চকে কৰি ল'লে হয়। তাৰপিছত আপোনালোকে বনাব বিচাৰিলে মচুৰ দাইল দিও বনাব পাৰে। এইখিনি অকণমান সময় ভাজি লৈছে। এয়া বহুত বেছি ভাজিব নালাগে দাইলখিনি, কাৰণ কেলৈ সিজিবও লাগিব। তাতে মায়ে এতিয়া এই লাই শাকখিনি ধুনীয়াকৈ মিহি মিহিকৈ কাটি থোৱা, আপোনালোকে যিমান পাৰে মিহিকৈ কাটি ল'ব। এই লাই শাকখিনি দি দিছে। লাই শাকখিনি ভালকৈ দি যাতে মিলাই দিয়ে, গোটেই বস্তুখিনি ভালকৈ মিলাই দিব লাগে। এয়া বিৰাট ভালকৈ যাতে দালখিনি তলত আছিলে গোটেইখিনি ভালকৈ মিক্স কৰি দিছে। এনেকৈ গোটেইখিনি ভালকৈ মিক্স কৰি ল'ব। এয়া তাৰ লগতে মায়ে অমিতা দিছে, অমিতা কেইটুকুৰামান, বহুত বেছি দিয়া নাই, কেইটুকুৰামান দিছে। এইটো আপোনালোকৰ যদি মন যায় অপশ্যনেল হয়, যদি মন যায় দিব পাৰে, যদি অমিতা খাই ভাল পায়। আমাৰ অমিতা চবেই খোৱা হয়, সেইটো কাৰণে দিয়া হৈছে। এয়া অমিতা কেইডোখৰ দি গোটেইখিনি একেলগে অকণমান সময় ভাজি লৈছে। এয়া অকণমান সময় এনেই অকণমান গোটেইখিনি ভালকৈ মিক্স কৰাৰ পিছত এয়া আমি সাধাৰণতে চবেই নিজৰ নিজৰ মতে ব্যৱহাৰ কৰা খাৰবিলাক দিয়ে। এতিয়া মায়ে মানে ইয়াতে চ'দা খাৰ দিছে, এয়া হাফ টিস্পুনমান দিয়া হৈছে, হাফতকৈ মানে কমেই এনেকুৱা দিয়া হৈছে। আপোনালোকে যেনেকৈ নিজৰ সুবিধা হয় তেনেকুৱা খাৰ ইউজ কৰিব। আমি অসমীয়া মানুহে সাধাৰণতে কল খাৰে খোৱা হয়, কল খাৰ থাকিলে কল খাৰ দিব পাৰে। এয়া নিমখ দিছে, নিমখ নিজৰ সোৱাদ অনুসৰি দিব, আপুনি বস্তুখিনি যিমান বনাইছে তাৰ হিচাপত দিব। তাৰপিছত এইখিনি ভালদৰে এবাৰ মিলাই দিয়ক। এয়া গোটেই খাৰখিনি দিয়া হৈছিলে যিহেতু নেকি, সেইকাৰণে বিৰাট ভালকৈ মিলাই দিছে।
যাতে এটা জায়গাতে ৰৈ থাকি নাযায় এয়া তাৰপিছত অকণমান পানী দি দিছে অকণমান বহুত বেছি নহয় ডাঙৰ চামুচেৰে 2 চামুচমান পানী দি দিছে যাতে বস্তুখিনি অকণমান ভালকৈ সিজি যায় তাৰটো শাকৰ পানী ওলাবই ভালকৈ মিলাই দিছে গোটেইখিনি তাৰপিছত ঢাকন দি অকণমান সময় সিজিবলৈ এনেকৈ ঢাকন দি সিমত মানে ফ্লেমটো মিডিয়াম কৰি ঢাকন দি থৈ দিব এয়া এনেকৈ ঢাকন দি থৈ দিছো অলপ সময় গেছটো মিডিয়াম কৰি ৰাখা হৈছে এয়া মাজতে এবাৰ মোক মিলিজুলি মায়ে বনাবলৈ দিছে মোক লৰাব দিছে এবাৰ কৈছে শিকাইছে মানে মোক আৰু মাজতে এবাৰ লৰাই দিছো কাৰণ সদায় খাওঁহে মায়ে বনায় মই খাওঁ আৰু খাই খুব খলাগি খাই থাকোঁ কাৰণ মোৰ বৰ ভাল লাগে এয়া আজি চাই আছোঁ নিজেও চাই আছোঁ আপোনালোককো দেখাইছোঁ এয়া মাজতে এবাৰ লৰাই দি আকৌ ঢাকনখন মাৰি ৰাখিম ঢাকনখন আকৌ লগাই দিছোঁ সিজক ভালকৈ এয়া এনেকৈ মাজে মাজে লৰাব আৰু সিজিবৰ কাৰণে অকণমান শুকাই যোৱা নিচিনা পালে এনেকৈ অকণমান পানী দি দিব যাতে লাগি নধৰে বস্তুখিনি সিজিবৰ কাৰণেতো অকণ পানী লাগিব কমকৈ দিব যাতে আকৌ তেনেকৈ ঢাকনখন লগাই আকৌ বস্তুখিনি সিজাৰ ওপৰতে কথা ভালকৈ সিজিলে ভাল লাগে এয়া আকৌ ঢাকনখন লগাই দিছে এয়া এইখিনি এনেকৈ ঢাকন মাৰি সিজোৱাৰ পিছত এইখিনি প্ৰায় সিজি গৈছে সিজা এয়া প্ৰায় হৈছে আৰু সেইটো কাৰণে মায়ে এনেকৈ চাউল অকণমান পিচি দিয়ে পিচি পিনে যাতে অকণমান দানা হৈ থাকে তেনেকুৱাকৈ দিয়ে কিন্তু এতিয়া সহজতে হোৱাকৈ আৰু এনেকৈ পিঠাগুড়ি পাই যে এনেকুৱা আছিলে ঘৰতে এনেকুৱা পিঠাগুড়ি অকণমান এনেকৈ মিক্স কৰি দিছে যাতে বস্তুখিনি অকণমান থিকনেছটো তাৰ নিজৰ মতে হোৱাকৈ দিছে সেইটো আপোনালোকে নিজৰ মতে দিব যদি অকণ বেছি ডাঠকৈ খাই ভাল পায় তেনেকৈ দিব কিন্তু মায়ে এইটো আন্দাজতে সৰু চামুচেৰে 3 চামুচমান দিছে এইখিনি প্ৰায় হৈ গৈছে সেইটো প্ৰায় ৰেডি আৰু আমাৰ সেই তেনেকৈ আপোনালোকে যিমান ডাঠ কৰি ৰাখিব বিচাৰে সেইটো হিচাপত পানীটো পাতল ডাঠ কৰি ৰাখিব তেনেকৈ এয়া মায়ে এইখিনি ৰেডি হৈ গ'ল ৰ'বা দেই এয়া এইখিনি ৰেডি হৈ গৈছে আমাৰ আজি খাৰ এয়া মই এবাৰ এনেই আৰু আপোনালোকক দেখাব লৰাই দিছোঁ এয়া আমাৰ চব ধুনীয়াকৈ সিজি গ'ল এয়া বিৰাট ভালকৈ সিজি গৈছে দেখাত ভাল লাগিছে এয়া হৈ গৈছে এয়া আপোনালোকে কিমানখিনি পানীত ৰাখিব বিচাৰে আপোনালোকে তেনেকৈ ৰাখিব আৰু এয়া আজি আমাৰ খাৰ আপোনালোকক বনাই দেখালোঁ আপোনালোকে চাব কেনেকুৱা পায় তাকে জনাব কেনেকুৱা পালে বাৰু খাৰখিনি বনোৱা দেখালোঁ আৰু মায়ে খুব সহজতে বিৰাট ধুনীয়াকৈ বনায় যিটো মই খাই খুব ভাল পাওঁ বুলি আপোনালোকক বনাই থাকোঁতে কৈছোঁৱে মই একচুৱেলি আগতে খোৱা নাছিলোঁ ইয়াতে আহি প্ৰথম খাইছোঁ বিয়া হোৱাৰ পিছত মই খাই খুব ভাল পাওঁ কাৰণ কেলৈ লাই শাকটো আমি সাধাৰণতে এনেকৈ চিম্পল এনেই ভাজি বনাই বা এনেকুৱা মাংসৰ লগতে খাওঁ কিন্তু মানে এনেকৈ খোৱা নাছিলোঁ আৰু খাই বিৰাট ভাল লাগিলে আপোনালোকে যদি বিচাৰে তেনেকৈ বনাই চাব পাৰে বনাই খাই চাব পাৰে মইতো ভাল পাওঁ আৰু আমাৰ ঘৰতো চবেই ভাল পায় আৰু আপোনালোকে বনাই খাই মোক বনাই চাব আৰু খাই যদি ভাল পায় মোক কমেণ্টত লিখিব জনাব কেনেকুৱা পালে আৰু আশা কৰোঁ ভালেই পাব তাকে আজি আপোনালোকক দেখালোঁ কেনেকুৱা হৈছে মোক জনাব প্লিজ আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে ৰেচিপিটো যদি মোৰ মাৰ ৰেচিপিটো ভাল পালে তেতিয়াহ'লে ভিডিঅ'টো চাই লাইক এটা কৰিব আৰু যদি সদায় যিখিনি কথা আপোনালোকক কওঁ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব নিজৰ ফ্ৰেণ্ডছ ফেমিলিৰ লগত আৰু তাকে আজি অতি সহজ এটা ৰেচিপি শ্বেয়াৰ কৰিলোঁ তাকে কৈ আজি মোৰ ভিডিঅ'টো সামৰিছোঁ আহিছোঁ তেন্তে নমস্কাৰ